নমস্কাৰ। নিৰ্বাচন শেষ হ'ল আৰু আমি সকলোৱে দেখিলোঁ নিৰ্বাচনৰ ফলাফল। বিজেপিয়ে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। এইবাৰ নিৰ্বাচনটো আনবাৰতকৈ পৃথক আছিল, কিয়নো এইবাৰ নিৰ্বাচনত আমি বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা দেখিবলৈ পালোঁ। পেপাৰ কাকত জ্বলাই দিয়া দেখিবলৈ পালোঁ, এজন প্ৰতিদ্বন্দ্বীয়ে আনজন প্ৰতিদ্বন্দ্বীৰ প্ৰতি আক্ৰোশমূলক মন্তব্য কৰা আমি দেখিবলৈ পালোঁ বা বিভিন্ন ধৰণৰ ঘটনা আমি দেখিবলৈ পালোঁ। কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পাছত কোনোবা মিনিষ্টাৰ হ'ব আৰু কোনোবা MLA হ'ব, আৰু আমি সকলোৱে কি কৰিব লাগিব? নিজৰ কামেই কৰিব লাগিব। যিয়ে চাকৰি কৰে চাকৰি কৰিব লাগিব, যিয়ে ব্যৱসায় কৰে ব্যৱসায় কৰিব লাগিব, যিয়ে অন্য কিছুমান কাম কৰে সেইসমূহে কৰিব লাগিব। কোনো ধৰণৰ মন্ত্ৰী বা MLAৰ পৰা আমি লাভৱান হ'ম বুলি আমি ভাবিব নোৱাৰোঁ। আমি নিজৰ নিজৰ কাম কৰি আমি চলিব লাগিব। কিন্তু আটাইতকৈ ভাল লগা কথাটো কি গম পায়নে? এইবাৰ আমি দেখিবলৈ পালোঁ আমাৰ যুৱ প্ৰজন্মসকল আগবাঢ়ি আহিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, আৰু সেইটো এটা আটাইতকৈ ভাল খবৰ আমাৰ অসমখনৰ কাৰণে। হয়তো তেওঁলোক জয়ী হ'ব পৰা নাই, কিন্তু তথাপিও নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। খুব কম সময়ৰ ভিতৰতে কিন্তু তেওঁলোকে ৰাইজৰ মনত ঠাই পাবলৈ সক্ষম হৈছে। এইটো এটা সাধাৰণ কথা যে তেওঁলোকে প্ৰথমবাৰতে আহি জয়ী হ'ব হয়তো নোৱাৰিব পাৰে, কিন্তু তেওঁলোকৰ সুন্দৰ ভৱিষ্যত আছে, সেইটো আমি সকলোৱে দেখিবলৈ পালোঁ। কিয়নো তেওঁলোকে যিকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, যিকেইজন কেণ্ডিডেটৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, তেওঁলোক কোনো সাধাৰণ ব্যক্তি নাছিল। তেওঁলোক অলৰেডি একোজন ৰানিং MLA হয়। গতিকে তেওঁলোকক টক্কৰ দিবলৈ গৈ তেওঁলোকে হয়তো হাৰিবলগীয়া হৈছে, কিন্তু তেওঁলোকক টক্কৰ দিবলৈ গৈ ৰাইজৰ সঁহাৰি কিন্তু তেওঁলোকেও লাভ কৰিছে। এইটো কিন্তু এটা আটাইতকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটখনৰ কাৰণে আটাইতকৈ ভাল লগা খবৰ। কিয়নো এটা কথা মন কৰিব, আমাৰ হাতত যেতিয়া অপশ্যনছ নাথাকে, নেতা এজনেই থাকে, আমি তেওঁকে ভোট দিবলগীয়া হয়। আমাৰ ওচৰত অপশ্যনছ নাথাকে। কিন্তু আমাৰ যুৱ প্ৰজন্ম যে ওলাই আহিছে, আমাৰ যুৱ প্ৰজন্ম ওলাই অহাৰ ফলত তেওঁলোকো এতিয়া কাম কৰিবলৈ বাধ্য। তেওঁলোক যদিও এইবাৰ জয়ী হৈছে, কিন্তু তেওঁলোক কাম কৰিবলৈ বাধ্য। এইটো আটাইতকৈ ভাল খবৰ। কিয়নো যদি তেওঁলোকে ভালদৰে কাম নকৰে, ভালদৰে সমষ্টিৰ উন্নয়ন নকৰে, তেতিয়াহ'লে পুনৰ তেওঁলোকৰ সন্মুখত এওঁলোকেই প্ৰত্যাহ্বান হৈ থিয় দিব আহিবলগীয়া 5 বছৰৰ পিছত। গতিকে এইটো আটাইতকৈ আমাৰ বাবে ভাল খবৰ। বাৰু যি কি নহওক, কোনোবা জয়ী হৈছে, কোনোবা জয়ী হ'ব পৰা নাই, আৰু জয়ী হোৱাসকলক হয়তো এনেদৰে অলিয়ে গলিয়ে পুনৰ অহা 4.5 বছৰৰ কাৰণে আমি নেদেখিবও পাৰোঁ। কিন্তু পুনৰ আকৌ 4.5 বছৰৰ পিছত তেওঁলোক আহি আমাৰ অলিয়ে গলিয়ে ঘূৰিব লাগিব, ভোট বিচাৰি বা জনসাধাৰণৰ কাষত আহিয়ে থিয় দিব লাগিব। আৰু যিসকল যুৱ প্ৰজন্ম নতুনকৈ এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, তেওঁলোক যদিও জয়ী হ'ব পৰা নাই, তথাপিও তেওঁলোকলৈ শুভেচ্ছা থাকিল। কিয়নো অনাগত দিনত তেওঁলোকক নিশ্চয় ৰাইজে নিজৰ সঁহাৰি আগবঢ়াব, নিশ্চয় তেওঁলোকে অসমৰ হৈ কাম কৰিবলৈ সুবিধা লাভ কৰিব। কিন্তু এইখিনিতে আটাইতকৈ দুখ লগা কথাটো কি জানেনে? সচৰাচৰ আমি দেখিবলৈ পাওঁ আমাৰ গাঁও অঞ্চলসমূহত বা আমাৰ লোকেল এৰিয়াসমূহত কি হয়, আপুনি যিকোনো এটা দলৰ প্ৰতি আকৃষ্ট হ'ব পাৰে, আপুনি যিকোনো এটা দলত থাকি কাম কাজ আগবঢ়াই নিব পাৰে বা সমৰ্থন জনাব পাৰে। সেই বুলি আমাৰ গাঁওসমূহত বা আমাৰ সমাজত কি হয়, আমাৰ মানুহে নিজৰ ব্যক্তিগতভাৱে তেওঁলোকে বেয়া পোৱাপি হৈ যায়। ব্যক্তিগতভাৱে তেওঁলোকৰ মাজত এটা বিভেদ আহি যায়। আচলতে আমাৰ জনসাধাৰণ হিচাপে আমাৰ উদ্দেশ্য কি হ'ব লাগে? আমাৰ নেতা যোনেই নহওক, আমাৰ যি দলৰে নহওক, তেওঁ আমাৰ আল্টিমেটলি আমাৰ কাম হ'ব লাগে, আমাৰ সমাজৰ কাম হ'ব লাগে। কিন্তু চাওক, আমাৰ মাজত যদি আমি এনেদৰে মতবিৰোধ আমি ৰাখোঁ, বা আমি যদি নিজৰ ব্যক্তিগতভাৱে আমি যদি এজনে আনজনক বেয়া পাবলৈ আৰম্ভ কৰোঁ যিকোনো এটা দলৰ প্ৰতি আকৃষ্ট হোৱাৰ বাবে, কিন্তু এনেদৰে আমাৰ কেতিয়াও উন্নয়ন সম্ভৱ নহয়। কাৰণ আমি প্ৰথমতে আমাৰ মাইণ্ডছেটটো সলাব লাগিব। আমি সদায় ভেলু এণ্ড ভেৰাইটি বিচাৰিব লাগিব। যেনেদৰে আমি দোকান এখনলৈ গৈ কাপোৰ কিনিবলৈ যাওঁতে বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি চাওঁ, কোনটো ভাল হয় তাৰ মাজত আমি চুজ কৰোঁ, ঠিক তেনেদৰে এতিয়া আমাৰ যুৱ প্ৰজন্ম ওলাই অহাৰ পাছত আমাৰ সন্মুখত একোটা অপশ্যন আছে যে আমি এওঁক বিবেচনা কৰিম নে আমি তেওঁক নিৰ্বাচিত কৰিম। আৰু যদি অপশ্যন থকাৰ পাছতো আমি নিৰ্বাচিত কৰিব নাজানো, তেতিয়াহ'লে সেইটো দুখ নেতাজনৰ নহয়, সেইটো দুখ আমাৰ, আৰু আপোনাক কোনেও বুজাব নোৱাৰে। বাৰু যি কি নহওক, পুনৰবাৰ গঠন হোৱা বিজেপিৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভালদৰে কাম কাজ কৰিব বুলি, অসমৰ উন্নয়ন কৰিব বুলি, অসমৰ বিকাশ কৰিব বুলি, জনসাধাৰণৰ কাষ চাপিব তথা সমস্যাসমূহ সমাধান কৰিব বুলি আমি আশাবাদী।